Oh my god, বহুত ডাঙৰ মালিনী থান চাইছো আৰু সকলোকে আমি নমস্কাৰ জনাইছো আজি আমি মালিনী থান চাবলৈ যাম আৰু ইতিমধ্যে আমি আগবাঢ়িছো আমি মালিনী থান উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহৎ শক্তিপীঠ ৰূপে জনা যায় সকলোৱে জানে গতিকে মালিনী থানখন কেনেকুৱা কি পৰিস্থিতিৰ আছে কিমান পৰিৱৰ্তন হৈছে আমি সকলোৱে জানিব লাগিব তাৰ কাৰণে ভিডিঅ'টো চাই থাকিব এতিয়া আমি ৰাইট সাইডত সোমাইছো ভিতৰ ফালে সোমাইছো মালিনী থান পাও অৱস্থাত আমি এৱা কৰিবলৈ আৰম্ভ কৰিছো গোটেই মানে সকলোৱে মাতিছে আমাক বাইজান বুলি মালিনী মেলা চলি আছে বৰ্তমান 10 তাৰিখৰ পৰা 14 জানুৱাৰী আজি মালিনী মেলা চাবলৈ সৌভাগ্য হলো বহুত মন আছিল আমি ইয়াত আহিছো দেই কিবা এটা ল'ব আহিছো আমি মালিনী মেলা চলি আছে বৰ্তমান 2020 মেলালৈ সোমাবলৈ হলে ইয়াত সোমাব লাগে ইফালে ভিতৰত বহুত বজাৰ চলিছে এই মেলাখন 1968 চনৰ পৰা আৰম্ভ হৈছে বুলি আমি জানিছো আমি মেলা পিছত চাম কিন্তু প্ৰথমে আমি মালিনী থানৰ ভিতৰলৈ সোমাই যাম আৰু মন্দিৰটো দেখিছে গেটটো আগত এনেকৈ বনা নাছিলে কিন্তু এতিয়া বনাইছে টিকেট কাউণ্টাৰত টিকেট ল'বলৈ ক'লে আমি জনা নাছিলো আমি এতিয়া 20 টকা লৈ টিকেট চাও অতি সুন্দৰ পৰিৱেশ আসলতে মালিনী থানটো নামটো উৎপত্তিৰ হাৰত বহুতে কাহিনী আছে শ্ৰীকৃষ্ণই আগত বোলে ৰুক্মিণীক হৰণ কৰিবলৈ যাওঁতে এই স্থানতে জিৰণি লৈছিল আৰু এই স্থানতে মহাদেৱ শিৱ আৰু পাৰ্বতীয়ে তেওঁলোকক ফুলৰ মালাৰে আদৰণি জনাইছিল এইবাবে শ্ৰীকৃষ্ণই ফুলনিৰ গৰাকী বুলি কৈছিলে আৰু মালিনী বুলি বিভূষিত কৰিছিল আৰু পৰৱৰ্তী সময়ত মালিনী থান বুলি জনা গৈছিল ইমান সুন্দৰ পৰিৱেশ বহুত ভাল লাগিছে আজি সঁচাকৈ আগৰ নিচিনা নহয় মালিনী থান আৰু মালিনীৰ বুৰঞ্জী মই ইউটিউবৰ ডেছক্ৰিপশ্যনত লিখিম আপোনালোকে পঢ়িব পাৰিব ইতিমধ্যে আমি এৱা কৰি আহিছো আৰু এতিয়া এই ভিতৰ ফালে প্ৰৱেশ কৰি এটা হিলৰ খাৰগৰু অৰ্থাৎ নন্দী মূৰ্তি এই নন্দী মূৰ্তি আপোনালোকে চাইছে এইটো খাৰগৰু এইটো হিলৰ এটা নন্দী মূৰ্তি বুলি ক'ব পাৰি এটা আমি চাইছো ভালকৈ চাইছো ধুনীয়াকৈ থৈছে এইটো বহুত ডাঙৰ এইটো চাব পাৰে আপোনালোকে আহি পিনি এটা মুণ্ডহীন নাৰী মূৰ্তিও ইয়াৰ ওচৰতে পাজৰতে আছে শিৱলিংগ আছে গতিকে শিৱলিংগ এইটো শিৱলিংগ সকলোৱে এৱা কৰিছে আৰু কাৰ্তিকৰ মূৰ্তি একেলগে থকা অৱস্থাতে 5টা সুসজ্জিত লক্ষী মূৰ্তি আছে মালিনী থান চাইছো আৰু এতিয়া আমি ৰুক্মিণী যাম এইটো ভাৰতবৰ্ষৰ ভিতৰত 21 নম্বৰ দেৱীপীঠৰ ভিতৰত অন্যতম হয় আমি মালিনী চাম আপোনালোকে চাই থাকিব ভিডিঅ'টো কাৰণ আমি জানিব লাগে আছাম হিষ্ট্ৰী এইটো ইম্পৰ্টেণ্ট হয় ভাৰতৰ বুৰঞ্জী ইম্পৰ্টেণ্ট হয় এতিয়া আমি ৰুক্মিণী ওপৰলৈ যাম ৰুক্মিণী মন্দিৰলৈ যাম অতি মনোমোহা দৃশ্য প্ৰাকৃতিক সৌন্দৰ্য অতি সুন্দৰকৈ উপভোগ কৰিব পাৰি আপোনালোকে বিশেষকৈ শাৰী শাৰী পাইন গছ বিভিন্ন ধৰণৰ বাঁহ বেত কলগছ আৰু অৰুণাচলী গাঁৱৰ মনোমোহা দৃশ্যই সকলো পৰ্যটককে আকৰ্ষণ কৰে আচলতে মালিনী থানৰ মূল মন্দিৰ উত্তৰে 1 ফুট মান উচ্চতাৰ ৰুক্মিণী মন্দিৰ নামৰ এটা সৰু মন্দিৰ আছে ইয়াতে বিবাহ কাৰ্যৰ পাছত এই ঠাইতে কৃষ্ণ আৰু ৰুক্মিণী এৰাতি কটাইছিল বুলি আমি জানো আৰু 5 দিনা আকাশী গংগা স্নান কৰি দ্বাৰখালৈ গৈছিল বুলি যি নহওক মালিনী থানৰ ঐতিহাসিক গুৰুত্ব যথেষ্ট আছে আৰু হাবিতলীয়া অনাৰ্য ঔদ্যোগিক অঞ্চল এটাত আৰ্য সংস্কৃতিৰ চানিকি এই মন্দিৰ প্ৰাচীন পূজা পৰম্পৰা কালৰ সোঁতত হেৰাই গ'লেও মন্দিৰৰ আৱিষ্কৃত ভগ্নাৱশেষত সৰ্বভাৰতীয় মন্দিৰ ভাস্কৰ্যৰ চানিকি আৰু আদৃশ্য দেখিবলৈ পোৱা যায় গতিকে আপোনালোকে চাই থাকক মন্দিৰ কেনেকুৱা আৰু ৰুক্মিণীলৈ গ'লে আপোনালোকে গম পাবই কিমান যাব লগা হয় আমি বহুত ভাগৰি পৰিছোঁ ক'বলৈ গ'লে এতিয়া আমি ৰুক্মিণী মন্দিৰ পাইছোঁ এয়া চাওক বহুত ওপৰত আমি পালোঁ আৰু ইমান মনোমোহা দৃশ্য চাওক আৰু মন্দিৰটো সৰু মন্দিৰ
এইটো চাওক ইমান ধুনীয়া বহুত ওপৰৰ পৰা আমি মানে ভাল এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু ৰুক্মিণী মন্দিৰ ইমান ডাঙৰ মন্দিৰ নহয় অকণমান সৰু কিন্তু ওপৰত আছে এতিয়া আমি এৱা কৰিম আৰু মালিনীলৈ আমি উভতি যাম মিউজিয়াম হয় আচলতে দংনাহেকখন আমি যেতিয়া উদ্ধাৰ কৰিছিলে ইয়াতে মালিনী টাউনত এই উদ্ধাৰ কৰা যিমানখিনি ইয়াত আছে ইয়াত এনেকৈ ভালকৈ জাপি থৈছে একদম বহুত ইয়াত আছে চাব পাৰে এইবিলাক গোটেইখিনি মালিনী টাউন যেতিয়া বুৰঞ্জীখন পঢ়িলে গম পাবাই অলৰেডি কেনেকুৱা মালিনী টাউনখন কাৰণ ইমান এটা দীঘলীয়া এটা বুৰঞ্জী হয় আচলতে গতিকে আহি চাব পাৰে ভালকৈ কাৰণ আমি বিশেষকৈ গুৱাহাটী আৰু শিৱসাগৰ বুলি ক'লেহে আচলতে আছামিজ হিষ্ট্ৰী বা কিবা কিবি হ'লে চাই তো মালিনী টাউন ওচৰত আছে চিলাপথাৰে গৈ এই লেখাপালি চাউথ চিয়াং ডিষ্ট্ৰিক্টত আছে অৰুণাচল প্ৰদেশত ওচৰতে গতিকে আপোনালোকে চাব পাৰে ভালকৈ এই তেতিয়া ধুনীয়াকৈ বনালে এতিয়া মন্দিৰটো আচলতে এনেকুৱা আগত নাছিলে এতিয়া মডিফাইন কৰিছে বাকীখিনি এইবিলাক চব দংনাহেকবিলাক চাব পাৰে ধুনীয়াকৈ ইয়াত লিখা আছে মিউজিয়াম হয় এইবিলাক চাব লাগে মানে মালিনী মেলা 10 তাৰিখৰ পৰা আজি 12 তাৰিখ 14 তাৰিখলৈকে মেলা চলি আছে এতিয়া আমি ওলাইছো মালিনী মেলা চাবলৈ ওলাইছো এইটো গেটটো একদম লাষ্ট আৰু এতিয়া আমি ভিজিট কৰিলো আৰু গোটেইখিনি এতিয়া আমি ওলাইছো আপোনালোকে চাই থাকিব মেলাটো কেনেকুৱা হয় আমি একদম সমুখে দেখুৱাম ও মাই গড বহুত ডাঙৰ বাকন্তি পূজা উপলক্ষে প্ৰতি বছৰে মালিনী থানত এখন ডাঙৰ মেলা অনুষ্ঠিত হয় আৰু মালিনী মেলা নামে পৰিচিত 6 দিন ধৰি চলা এই মেলাখন পৰ্যটকসকলক যথেষ্ট হয় এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ বাই বাই গৈ আছোঁ চিলাপথাৰলৈ ওলাইছোঁগৈ এতিয়া সময় 2টা বাজি গ'ল বেছিয়ে হ'ল চাগে